কঁকাল কামুচিয়া গাল গুলপীয়া তুমি কোন সৰগৰ পৰি অজলাজ পূজেৰে পদুমী সুৰেৰে বিলাহী মন হৰি ডাৱৰে নিয়ৰে থাকিবা আঁতৰে চলে মাৰিব বিজুলী কঁকাল কামুচিয়া গাল গুলপীয়া তুমি কোন সৰগৰ পৰি তই স্কুললৈ আহিছনে নে গান গাবলৈ আহিছ একো ধৰিব পৰা নাই কিন্তু দেই কণ্টিনিউ বোলে য'তে ৰাতি হয় ততে বোলে বাঙৰ ভয় য'তে মানে মন যায় ততে গান চলি যায় এনে কি কৰিছা বাৰু হ'ব দে তইতো গানৰ ৰজা আমাৰ প্ৰাতঃ সভাটো আৰম্ভ কৰোঁ অ'কে ছাৰ অ'কে গুড মৰ্ণিং ছাৰ মৰ্ণিং ছাৰ এইবোৰ খেলেং মেলেং কৰি থাকোঁতে গুড মৰ্ণিংটো দিবলৈ পাইছোঁ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং মৰ্ণিং সাঁথৰ কৰ আজি প্ৰথম সাঁথৰ দি আৰম্ভ কৰ তোতো কন তই সাঁথৰ এটা কৰ আজি অ'কে ছাৰ ছাৰ সকলো বস্তুটো জন্ম হৈয়ে বা সৃষ্টি হৈয়ে বা উপজিয়েতো আকাশলৈ ল নামাৰে এতিয়া মোৰ সাঁথৰটো হৈছে কি বস্তু জন্ম হৈয়ে আকাশলৈ ল মাৰে কণ্টিলো দে পটাপট উত্তৰ দে এইডালেও সদায় বৰ বিপদত পেলাই দিয়ে নহয় ছাৰ আমি যেন জুই জ্বলাওঁ এই ধোঁৱাটোৱে হ'ব নেকি বাৰু ছাৰ বা কণ্টিলোৱে দেখোন বৰ টপককৈ উত্তৰটো দি দিলি দেই গুড কণ্টিলো এতিয়া ঋণটোৱে এটা ক ছাৰ সকলো হাতীয়ে শুৰ থাকে এতিয়া কি হাতী শুৰ নাই গুড কুৱেশ্যন ক তহঁতি ক তোৰতো কন কণ্টিলো উত্তৰ দে ছাৰ সেইটোনো কথা হ'ল নি আৰু গুৱাহাটী শুৰ নাই ছাৰ বা তহঁতি দেখোন বহুত টেলেণ্টেড হৈ গলি দেই একো এটা সুধিবই নোৱাৰি কটককৈ উত্তৰ দি দিছ এতিয়া কণ্টিলোৱে নিজে ৰচিত কবিতা এটা গা ক'ত টানবোৰ আজি তোৰ ভাগত পৰিছে কাইলৈ তোৰতো কোনো ভাগত পৰিবও পাৰে দিনটোৰ ভাগত পৰিবও পাৰে মুঠতে গাবলৈ কৈছো গা তই দেৰি নকৰ টাইম হৈ আছে তেতিয়াহ'লে ছাৰ ঈশ্বৰখিনিকে গায়ে দিছো আৰু কবিতাটোৰ নাম হৈছে মোৰ অৱস্থা পুখুৰী পাৰত থকা স্কুললৈ মই পঢ়িবলৈ যাওঁ শইকীয়া ছাৰ থকাৰ বাবেহে সকলো ক্ষেত্ৰত ময়ে আগভাগ পাওঁ নকওঁ বুলি থাকিলেও শইকীয়া ছাৰে দিয়ে মোক দিয়া গালি শুনি লগৰকেইটাই থাকে হাঁহি ঘপককে বাৰু গা বুলি ক'লে ক'ৰ পৰা গাওঁ কবিতা হে ভগৱান ক'ত আছা তুমি দেখিছাই নহয় মোৰ এই অৱস্থা নমস্কাৰ ছাৰ হৈ গ'ল আৰু ছাৰ বা কণ্টিলো তই দেখোন বৰ জাৰি দিলি মই তোৰ ভাগৰ এইবোৰ টেলেণ্টৰ কাৰণে তোক আগভাগ দিওঁ আকৌ মই বৰ ফটাফটি কবিতা এটা সঁচাকে গাই দিলো কিন্তু দেই হ'ব দে তই গপত গংগাটোকটো হৈ ইফালে মোক কৰি থাকিব নালাগে ৰিন্তু জীৱনৰ বাণীটো ক আমাৰ প্ৰাতঃ সভাটো সামৰণি মাৰো অ'কে
যদি কাৰোবাৰ ওচৰত আপোনাৰ গুৰুত্ব খন্তেকৰ বাবেও নাইকিয়া হয়, যদি কাৰোবাৰ ওচৰত আপোনাৰ গুৰুত্ব খন্তেকৰ বাবেও নাইকিয়া হয়, তেতিয়াহ'লে আপুনি সেই ঠাই পৰিত্যাগ কৰি নিজৰ আত্মসন্মানৰ সৈতে জীয়াই থাকিবলৈ শিকক। গুড ৰিণ্টু। টুটুকণ, আজি তই ক জীৱনৰ বাণী। অ'কে ছাৰ। বেমাৰত পৰি থকা কুকুৰাটোৰ নিচিনাকে জোপোকা লাগি থাকিলে কি হ'ব? বেমাৰত পৰি থকা কুকুৰাটোৰ নিচিনা জোপোকা লাগি থাকিলে কি হ'ব? বাতৰি নাচালেও ৰাতিপুৱা গধূলি ফেচবুক, ইনষ্টাগ্ৰাম খুলি চাব লাগিব। তেতিয়াহে দেশ বিদেশৰ কথা জানিব পাৰিব। No.